এইটোৱে ফ্ৰণ্ট ভিউ গাইস। Hey guys, welcome back to my YouTube channel. Today saya akan akhir karo kole bale ase auto lagu. So guys, আজি যাব লৈছো বিজনী লক্ষী মেলা। So আজি আছে আৰু অহাকালি লাষ্ট। So এতিয়া মই আৰু ৰাজদীপৰ পৰা যাই আছো। আগত বিবেকত আৰু কেইজনমান আছে। তাৰপিছত পূজাহালিত কেইজনমানক লগ কৰিম। তো এনেকৈ পূজাহালিত কৰিম। তো দুখাম তো আজি মন্দিৰটা দুখাই দিম কেনেকা হৈছে কেনেকা নাই। তো চাই থাকক আৰু ভিডিঅ'টো। গাইস বিবেক দাড়ি কাটি আছে, মেলা চাব যাব না। গাইস গাইস মালব্য গাইস এইটো চাওক নতুন মানুহ নামি স্কুলিত কি চাই মানি বেগ লৈ অহা নাই মই। হেল্ল' কুলদীপ, ওই লাইটটা অফ করতো। ওই লাইটটা অফ করতো। বাজারটা আরে আরে এক পাশর করা A few moments later. So guys, আমি পিলপিলি ললো। আৰম্ভ এবাৰ জাৰ্নি লক্ষী পূজাৰ জাৰ্নি আৰম্ভ হ'লে পোৱা কিমান ভিৰ তাতে ৰেল গেট মানে ৰেল লাইনটা ইমান ভিৰ চাওক। কালি লাষ্ট না, আজি অলপ চলপ ভিৰ হ'ব, কালিতো বম ভিৰ হ'ব। ইয়াতে পকেট লুটাৰ পৰা সাৱধান থাকিব কৈছে। বাকী ইউ আৰ আণ্ডাৰ CCTV, ক'ত ক'ত আছে ক'ব নোৱাৰোঁ। এইটো এটা CCTV গাইজ। বাকী ভিৰ চাওক ইয়াতে। চ' গাইজ নৱদ্বীপ আছে, নৱদ্বীপ গাইজ। ইয়াৰ কাৰণে বহুত দেৰি হ'ল আমাৰ। এই যে এইটোৱে বিজনী লক্ষী মন্দিৰ গাইজ, চাই লওক। চাওক গাইজ আগে পিছে মানে পুৰা ভিৰ লাগি আছে, সেইকাৰণে এনেকা কৰি দুখাও আৰু চাই লওক। বেক চাইড হা গাইজ, এইটো বেক চাইড। এইটোৱে ফ্ৰণ্ট ভিউ মন্দিৰৰ আৰম্ভ। মন্দিৰৰ পিছফালৰ বকন কাক কি কিনি লাগে গাইজ। জি খুৱাইছ ভাই গাইজ। সস্তা শ্বুটিং ৰেঞ্জ যোনে যোনে বুলাব খোজে। এই পুৰা ফুল মেলাটো দুখাব লগা হ'লে শ্বৰ্ট কৰি দুখাব লাগিব, সেইকাৰণে অলপ চলপ দুখাই আছোঁ আৰু। A few minutes later. যেতিয়া আহিছিলোঁ এই লাইটটা জ্বলা নাছিল গাইজ, এতিয়া জ্বলছে গাইজ। এটা নাগৰদলা ইয়াতে আছে। লাইন কোনটাই গেছে আছে না জাহালিত গাইজ কিছু দুখাব লগা নাই, খালি ভিৰ দুখাব লগা আছে। देखो देखो दरिंदगी चेहरे से टपकती है। नंबर 1 का कमीना है। বাণিজ্য মেলাত সোমাই গেলো। বিনবি 120 দিবি গাইজ। 120 ঐ এগো 20 টাকা হ'ব ৰাজদীপ ল। ভাই গাইজ সাপ ধৰিছে, সাপ लेजेंडरी स्पिन नहीं গাইজ। এইবিলাক দুটা মাথা থকা সাপ গাইজ, আকৌ ৰেইনব' কালাৰৰ। চান দিবি না পাৰান দিবি চাং গাইজ। এইটো আতংকবাদী গাইজ। চাং ক'তে গাইজ গাইজ নৱদ্বীপতে সাজে গাইজ। নৱদ্বীপ মালব্য কাপোৰ চোৱা চই লাগাইছে গাইজ। দামী কোৱালিটিৰ কাপোৰ পৰং 300 টাকা।
Hey, আরেকবার সাগর ওই রাজদীপ ভাল চালো এই পিঙ্ক কালার চাং ও চাং মালে চাং ও সাজিছে তোমাক সাজিছে ঐ ইপিনে ঘূৰি দিয়াচোন চাং ঐ সাজিব চাং ইখান হ'ব লাগে ততাই দে ততাই হ'ব পুৰা পূজা হলিতে দুখাব লগা হ'লে আজি চেচ এনেকৈ দুখাম অলপ চলপ দুখাব লগা কিছু নাই খালি মানুহে মানুহ কাপ গ্লাছ আৰু চাৰ্টত ফটো লগাৰ কাৰণে মালব্য লগাব গাইজ ট্ৰেণ্ডিং গাইজ চাওক ব্লগ কৰি আছে মিনি ব্লগ বৰ ভাল আছে গাইজ মিনি ব্লগ কৰি আছে গাইজ কৰিব নিদিয়ে फैमिली खेला चंद्र वीआईपी शो देख जाओ टिकट मिलती 50 टका टिकट लो ओ भाई नाच ইয়াতে মানুহে উঠা নাই দুজনকে ঘূৰাই আছে খালি দুজন পুরা জায়গা বিচারে রাস্তাত যাই 30 টাকা এক রোল পালো সকলে খায় আইডাই গেলে ইয়ার পৰা যাও চাগে ইয়াৰ বাহিৰৰ পিনে ওলাই গেলো বহুত ঘূৰিলো আজি গাইজ ডাঙৰ পুতলা ইমাৰ ফুচকা খোৱা নকমে ৰে আপি হিংকা কৰে ফুচকা খাই গাইজ দেবে বেৰাই যোৱা প্লেন আছিল বিজনীৰ পৰা ইয়াৰলৈকে পিছে কুলদ্বীপে নোৱাৰে বোলে ৰে একো নাই দে তোৰ মুখটা ভালে দেখে ইয়াতে সঁচা কৈছোঁ কুলদ্বীপে নোৱাৰে বুলি কোৱাৰ কাৰণে আমি পিলপিলি উঠিলোঁ গাইছ আৰু বেৰাই যাবা ক পাৰব কুলদ্বীপৰ কাৰণে এনেকুৱা হ'ল দেই তো গাইছ বিজনীটো চাই কিনে আহি গ'লোঁ বিবেকতো তাতে নামিল আমাক ইয়াতে থৈ গ'ল আৰু আজি মোৰ ৰেকৰ্ড 60 টকাত 40 50 60 টকাত বিজনী মেলা চাই আহিলোঁ গাইছ ৰাজদ্বীপৰ সেনেকৈ গৈছে চাগে 60 চ' যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি দিয়া